চব গালি শুনিলেও মডাৰ্ণগিৰ ওপৰত দিয়া গালি শুনিব নোৱাৰি মানে যেতিয়া এটা মতাই কথা দিয়ে যে কিবা এটা কাম কৰিব তেন্তে সি কৰিব তাক প্ৰত্যেক ছমাহৰ মূৰত মনত পেলাই দিয়া দৰকাৰ নাই যেনে এই ফ্ৰেমকেইটা এইকেইটা কিনা হৈছিল 30 জানুৱাৰী 2020 আৰু এইকেইটা লগোৱা কথা আছিল এইখন ৱালত কিন্তু মই কেতিয়াতো লগাম সেইটো কথা কোৱা নাই তো বাৰু যিয়ে নহওক আজি লগাই পেলাওঁ কিন্তু তাৰ আগত মোক কেইটামান বস্তু লাগিব ফাৰ্ষ্ট লাগিব মোক এটা মেজাৰিং টেপ ছেকেণ্ড লাগিব মোক এটা ড্ৰিলিং মেচিন এই মেচিনটো এই কামৰ কাৰণেই 6 মাহ দিন তুলি খাই আছে থাৰ্ড এটা হাতুৰি ফ'ৰ্থ এটা ডাবল চাইডেড টেপ আৰু ফিফথ ফটোশ্বপ কেলৈ লাগিব মই বুজাই আছোঁ আৰু মেইন বস্তুটো দেখোন পাহৰিছিলোঁৱে গুটকা এণ্ড গজাল এই ড্ৰিল কৰা গুটকা আৰু হেৰিটো আছে নি প্লাষ্টিকৰটো এতিয়া সকলো বস্তু যেতিয়া ৰেডি বলক তেন্তে আমি আৰম্ভ কৰোঁ ফাৰ্ষ্টতে ৱালখনৰ মেজাৰমেণ্ট ল'লোঁ দেন ফটো ফ্ৰেমছবোৰ মোৰ ওচৰত 4টা সৰু ফ্ৰেম আছে যাৰ চাইজ 5.9 by 7.6 ডাঙৰ ফ্ৰেমকেইটা 10.5 by 8.9 আৰু তাৰপাছত গোটেই মেজাৰমেণ্টছখিনি মই ফটোশ্বপলৈ ইম্পৰ্ট কৰিলোঁ আৰু এখন ভাৰ্চুৱেল ৱাল ক্ৰিয়েট কৰিলোঁ য'ত মোৰ ফটোবোৰৰ ভাৰ্চুৱেল চাইজবোৰ আছে আৰু এইডোখৰতে ফটোশ্বপে মোক হেল্প কৰে এই ফটোবোৰ এৰেঞ্জ কৰাত কাৰণ এবাৰ ড্ৰিল কৰি দিয়াৰ পাছত জেগাডোখৰ চেঞ্জ কৰিবলৈ মানে পেইণ্টৰ কিমান দাম গম পায় ন আৰু বহুত দেৰি যুঁজাৰ পাছত ফাইনেলি এই ডিজাইনটো আগলৈ আহিলে